ছাত্ৰীসকল মই তোমালোকৰ বাবে লৈ আহিছোঁ আজি ভূগোলৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ যিটো আগন্তুক মেট্ৰিক পৰীক্ষাত আহিবলগীয়া হয়। আহক প্ৰথমটো প্ৰশ্ন চাই লওঁ। এইটো প্ৰথম অধ্যায় হয় অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। এই প্ৰথম অধ্যায়ৰ হয়। আহক প্ৰথমটো কুৱেশ্যন চাই লওঁ। অৰ্থনৈতিক ভূগোল কাক বোলে, ইয়াৰ মূল বিষয়বস্তু কি, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। এইটো আহিব পাৰে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। তাৰপিছত নেক্সট হ'ল কিতাপৰ 6 নম্বৰটো চোৱা। সম্পদ বুলিলে কি বুজায়, ইয়াৰ প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। 7 নম্বৰটো চোৱা। সম্পদ পৰিৱৰ্তনশীল, ব্যাখ্যা কৰা। এইটো 5 নম্বৰীয়া আহিব পাৰে, এইটো প্ৰায়ে আহি থকা হয়। তাৰপিছত সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা। উদাহৰণসহ সম্পদৰ শ্ৰেণী বিভাজন সম্পৰ্কে লিখা। তাৰপিছত প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায়, উদাহৰণসহ চমুকৈ লিখা। তাৰপিছত মানৱসৃষ্ট সম্পদ কি, উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা। তাৰপিছত নেক্সট হ'ল নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য কি উদাহৰণসহ চমুকৈ আলোচনা কৰা। এইটো খুব ইম্পৰ্টেণ্ট আহি থকা হয়। তাৰপিছত নেক্সট হ'ল সম্পদ সংৰক্ষণ বুলিলে কি বুজায়, ইয়াৰ প্ৰয়োজনীয়তা, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত চমুটো কা, সম্পদ, সম্পত্তি, জীৱীয় সম্পদ, সম্পদৰ পুনৰাৱৰ্তন। তাৰপিছত নেক্সট হ'ল মানৱ সম্পদ, নৱীকৰণযোগ্য সম্পদ, সম্পদ সংৰক্ষণ। 1 2 3 4 5 6 এই 7টা ইম্পৰ্টেণ্ট। তাৰপিছত পাৰ্থক্য লিখা। সম্পদ আৰু সম্পত্তি, নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ, এইটো খুবেই ইম্পৰ্টেণ্ট। মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ, জীৱীয় আৰু অজীৱীয় সম্পদ, ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ। এই 5টা পাৰ্থক্য ভালকৈ চাই থবা। তো আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কিবা বুজি নাপালে কমেণ্ট কৰিবা।